हेलो एवरीवन আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা মাছৰ চাটনি ৰেচিপি। খাবলৈ খুব ভাল লাগে। এই ৰেচিপিটো মোৰ বান্ধৱী এজনীয়ে কৈছিলে মোক এনেদৰে বনাই খাবলৈ, আৰু বনাই খালোঁ, খাই সঁচাকৈ খুব ভাল হৈছিল আৰু ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বলক তেনেহ'লে আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়োঁ। চাটনি বনাবৰ বাবে মই লৈছোঁ এয়া চন্দা মাছ। চাওক মই দেখুৱাই দিছোঁ মাছকেইটা। যেতিয়া আমি সৰু মাছ নাইবা মোৱা মাছ ৰাখোঁ তেতিয়া লগতে এই মাছটো আহি যায়। এই মাছটো খাই খুব ভাল নালাগে। এই ছাইডত থকা কাঁইটবিলাকৰ বাবে মুখতো বিন্ধে। এনেদৰে আপোনালোকে এই মাছটোৰ চাটনি বনাই খাবচোন, খাব খুব ভাল হয়। মাছকেইটা মই ভালদৰে ধুই ল'লোঁ আৰু লগতে লৈছোঁ জলকীয়া। কেঁচা জলকীয়া মই এটা লৈছোঁ, যদি আপোনালোকে বেছিকৈ খায় জলকীয়া আৰু এটা লৈ ল'ব পাৰে। লগতে লৈছোঁ অকণমান আদা আৰু কেইফুটামান নহৰু আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু এমুঠি ধনিয়া পাত লৈছোঁ। এতিয়া গেছটো অন কৰি এখন টাৱা পাতি দিছোঁ। টাৱাখন মই ভালদৰে গৰম হ'বলৈ দিম। যেতিয়া টাৱাখন ভালদৰে গৰম হৈ যাব তেতিয়া ইয়াতে দি দিছোঁ মই মাছকেইটা, আৰু মাছকেইটা দিয়াৰ পিছত মই এনেদৰে বহলাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়াম টু ল' ৰাখিছোঁ, আৰু এনেদৰে মিডিয়াম টু ল' ৰাখি মই মাছকেইটা শুকানে ভাজি ল'ম। মই দেখুৱাৰ নিচিনাকৈ আপোনালোকেও মাছকেইটা লৰাই থাকিব, নহ'লে মাছকেইটা দে যাব পাৰে, আৰু মিডিয়াম টু ল'তে এই মাছকেইটা আপোনালোকে ভাজি ল'ব। চাওক আমাৰ মাছকেইটাৰ ৰং সলনি হৈছে আৰু মচমচীয়াও হৈছে। আপোনালোকেও এনেদৰে মচমচীয়াকৈ মাছকেইটা ভাজি ল'ব। আমাৰ মাছকেইটা ভজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি মাছকেইটা নমাই থ'ম। এতিয়া সেই একেখন টাৱাতে মই আদা, নহৰু, জলকীয়া আৰু পিঁয়াজখিনি অকণমান শুকানে ভাজি ল'ম। এইটো একেবাৰে অপশ্যনেল হয়। যদি আপোনালোকে এইখিনি কেঁচাকৈও দিব বিচাৰে তেনেহ'লে তেনেকৈও আপোনালোকে চাটনিটো বনাব পাৰে। চাওক এইখিনি হৈ গৈছে। প্ৰায় 2 মিনিটমান সময় মই এইখিনি শুকানে ভাজি লৈছোঁ, আৰু এতিয়া মই এইখিনি নমাই থ'ম আৰু অলপ ঠাণ্ডা হ'বলৈ দিম। অলপ ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি এতিয়া মিক্সাৰ জাৰত লৈ ল'ম, আৰু ধনিয়া পাতখিনিও মই সৰু সৰুকৈ কাটি ল'লোঁ। প্ৰথমতে ভাজি লোৱা মাছখিনি দিলোঁ, তাৰপিছত মই আদা, নহৰু, জলকীয়া, পিঁয়াজখিনি দি দিলোঁ, আৰু লগতে মই ধনিয়া পাতখিনিও দি দিছোঁ। আপোনালোকে এই চাটনিখিনি পটাত পিচিও বনাব পাৰে। এতিয়া মই ঢাকনিখন মাৰি এইখিনি গুড়ি কৰি ল'ম। চাওক আমাৰ এইখিনি খুব ধুনীয়াকৈ গুড়ি হৈ গ'ল। এতিয়া মই আটাইখিনি এটা বাতিত উলিয়াই ল'ম। এতিয়া ইয়াতে যোগ কৰিম সোৱাদ অনুসৰি নিমখ আৰু মিঠাতেল, আৰু এইখিনি দিয়াৰ পিছত মই আটাইখিনি ভালদৰে এখন চামুচেৰে মিহলাই ল'ম। চাওক আমাৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকেও যদি এনেদৰে খাই পোৱা নাই এবাৰ জুতি লৈ চাবচোন, খাবলৈ খুবেই ভাল হয়। যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।